সো বন্ধুসকল এটা এনেকুৱা হয় যে চাওক আমাৰ দৈনন্দিন জীৱনত কিছুমান মানুহ আমাৰ সকলোৰে প্ৰিয় হৈ উঠে বা ফেভাৰিট হৈ উঠে বা তেওঁলোকক আমি সহজ অৰ্থত কওঁ যে স্মাৰ্ট বা স্মাৰ্টনেছ সেই ল'ৰাজন দেখাত স্মাৰ্ট হয় বা ল'ৰাজন সকলো পিনে স্মাৰ্ট হয় সো আমি এনেকৈ কওঁ সো বন্ধুসকল এইটো এনেকুৱা হয় যে আপোনাৰ প্ৰফেশ্যনেল লাইফ বা আপোনাৰ পাৰ্চনেল লাইফ বা আপোনাৰ এজন ষ্টুডেণ্ট হয় আপোনাৰ কলেজ লাইফ বা আপোনাৰ ছ'চিয়েল লাইফত এনেকুৱা ধৰণৰ কথা শুনা পায় যে ল'ৰাজন স্মাৰ্ট হয় বা এই মানুহজন স্মাৰ্ট হয় সো স্মাৰ্টনেছ আসলতে কি সো বন্ধুসকল আজি আমি এই ভিডিঅ'ত কথা পাতিম যে আপোনাৰ স্মাৰ্টনেছ স্কিলটো কেনেকৈ বঢ়াব পাৰি কিছুমান সৰু সৰু ফৰ্মুলা সো বন্ধুসকল চাওক যে কিছুদিন আগতে সো এই ভিডিঅ'টো বনোৱাৰ কিছুমান কথা আছে কিছুদিন আগতে মই কৰি আছিলোঁ মেডিচিন ক্লাছ আৰু ছাৰে মোক মই কিবা ভুল কৰিছিলোঁ গালি পাৰি কৈছিল যে অভাৰ স্মাৰ্ট হয় বুলি আৰু তাৰপিছত ছাৰে আকৌ সুধিছিল যে তোমালোকে জানানে স্মাৰ্টনেছ কাক কয় সো তেতিয়া মই আনচাৰ দিছিলোঁ যে এ পাৰ্চন ৱৰ্ক টুৱাৰ্ডছ দ্য চিটুৱেশ্যন ডিমাণ্ড মানে চিটুৱেশ্যনৰ ডিমাণ্ডত যদি এজন মানুহে পাৰফেক্টলি ৱৰ্ক কৰিব পাৰে বা কাম কৰিব পাৰে তেতিয়াহ'লে তাক স্মাৰ্ট বুলি ক'ম আৰু ছাৰে তেতিয়া বাহ দিছিলে আৰু বিশ্বাস কৰক আজিলৈকে ছাৰে পিছত যিমানবিলাক ষ্টুডেণ্ট পঢ়াই আছে চবৰ লগতে ছাৰে এইটো কথা কয় স্মাৰ্টনেছৰ ডেফিনেশ্যনটো কয় মই কোৱা ডেফিনেশ্যনটো সো বন্ধুসকল উইদাউট লষ্ট এনি টাইম লেট ষ্টাৰ্ট কৰোঁ আমি ভিডিঅ'টো তাৰ আগতে আপোনালোকক কওঁ আপোনালোকে ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাব কাৰণ আপুনি যদি স্কিপ কৰিছে আচলতে মই আপোনাক কি বুজাব ট্ৰাই কৰি আছোঁ আপুনি ভালদৰে বুজি নাপাব ফলত মোক দোষাৰোপ কৰিব সো বলক আৰম্ভ কৰা যাওক সো বন্ধুসকল আমি প্ৰথমতেই স্মাৰ্টনেছৰ এক্সটাৰ্নেল বিহেভিয়াৰবিলাক ক'লেও তাৰপিছত আমি ইণ্টাৰনেলবিলাক ক'ম প্ৰথমে এক্সটাৰ্নেলটো কৈ লওঁ সো এইটো বাহিৰৰ পৰা দেখা যায় সো বন্ধুসকল এক্সটাৰ্নেলৰ প্ৰথমটোৱে হ'ল ফিজিকেল এপিয়াৰেঞ্চ সো বন্ধুসকল আমি এটা অচিনাকি মানুহক দেখিয়েই দূৰৰ পৰা দেখিয়ে আমি প্ৰথমতে কি দেখোঁ তাৰ ফিজিকেল এপিয়াৰেঞ্চ জনীৰ পৰা কেনেকুৱা দেখা গৈছে সো এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় স্মাৰ্টনেছৰ কাৰণে সো বন্ধুসকল ফিজিকেল এপিয়াৰেঞ্চ এনেকুৱা নহয় যে মই ফেয়াৰ এণ্ড লাভলি মাখি গ'লোঁ তেতিয়াহ'লে মোৰ ফিজিকেল এপিয়াৰেঞ্চ ভাল হৈ গ'ল বা চুলিবিলাক ষ্ট্ৰেইট কৰি গ'লোঁ তেতিয়াহ'লে মোৰ ভাল হৈ গ'ল এইটো নুবুজায় ফিজিকেল এপিয়াৰেঞ্চ মানে হ'ল এজ নেচাৰেল মানে এজন মানুহ নেচাৰেলি যেনেকুৱা দেখা যাব লাগে তেনেকুৱা দেখা যোৱা আৰু ক্লিন দেখা যোৱা সো বন্ধুসকল এইটোৰ ক্ষেত্ৰত কোৱা হয় যে এজন ল'ৰা মানুহৰ ক্ষেত্ৰত চুলিৰ ক্ষেত্ৰত প্ৰায় 20-30% স্মাৰ্টনেছ ডিপেণ্ড কৰে তো সেইকাৰণেই কোৱা হয় যে আমাৰ নেচাৰেলি চুলি যেনেকুৱা থাকে তেনেকুৱা ৰখাটো আটাইতকৈ বেছি স্মাৰ্টনেছ আপুনি চুলি কালাৰ কৰিছে দিছ ইজ নট স্মাৰ্টনেছ আপুনি চুলি আটাইতকৈ বেছি দীঘল ৰাখি এইবিলাক ষ্ট্ৰেইট কৰিছে দিছ ইজ নট স্মাৰ্টনেছ চুলি সো মোৰো যদি চুলি দীঘল আছে তথাপিও হয় দেখোন সো মোৰ চুলি কাটিব টাইম হৈছে কাটিম মই সো বন্ধুসকল চাওক যে সো আপোনাৰ চুলি নেচাৰেলি যিমানখিনি থাকিব লাগে ডেট ইজ স্মাৰ্টনেছ সেইটো হ'ল স্মাৰ্টনেছ লাগে যাতে আপোনাৰ মিডিল এজৰ মানুহ এজনে দেখি আপোনাক কয় যে চুলিটো ঠিকে আছে বা য়াং এজৰ মানুহ এজনে দেখি যাতে কয় যে আপোনাৰ চুলিকেইটা ঠিকে আছে ডেট অন ইজ মেইন থিম সো ছেকেণ্ডলি হওক যে আপোনাৰ কাপোৰ কানি সো কাপোৰ কানি এনেকুৱা হ'ব নালাগে যে আপোনাৰ খুব মডাৰ্ণ হয় বা খুব একদম হেৰি হয় সো আপোনাৰ এনেকুৱা কাপোৰ পিন্ধা উচিত যিটো কি আপোনাৰ ফিটিং হৈছে বা আপোনাক অলপ মেটচ কৰিছে ডেট অন ইজ ইম্পৰ্টেণ্ট ছেকেণ্ডলি হ'ল যে এজন ল'ৰা মানুহৰ স্মাৰ্টনেছৰ ক্ষেত্ৰত আটাইতকৈ বেছি ডিপেণ্ড কৰে ভৰিত কি পিন্ধিছে বা জোতাৰ ক্ষেত্ৰত সো এই ক্ষেত্ৰত জোতাটো ক্লিন থকাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় আৰু এই ক্ষেত্ৰত আপোনাৰ জোতাটো আপুনি আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব বন্ধুসকল ছেকেণ্ডলি আহোঁ যে আমাৰ স্মাৰ্টনেছৰ কাৰণে আৰু এটা মেইন ফেক্টৰ টকিংনেছ মানে হ'ল আমাৰ কথা কোৱাৰ অংগী ভংগী সো বন্ধুসকল চাওক যে আপুনি যিটো ভাষাতেই কথা নকওক কিয় ধৰি লওক মই এতিয়া অসমীয়া ভাষাত কথা কৈ আছোঁ সো স্মাৰ্টনেছ এইটো হ'ল যে মই যদি অসমীয়া ভাষাটো শুদ্ধকৈ কওঁ ডেট ইজ স্মাৰ্টনেছ মানে আপুনি যিটো ভাষাত কথা কৈ আছে আপোনাৰ অপজিট পাৰ্টিয়ে যাতে স্পষ্টভাৱে কথাবিলাক বুজি পায় আৰু আপোনাৰ কথাবিলাক লাহে লাহে হয় সো আৰু অপজিট পাৰ্টিয়ে যদি আপোনাৰ কথাবিলাক শুনি ইমপ্ৰেছ হোৱাৰ নিচিনা হৈ যায় সো আপোনালোকে চাবচোন ৰেডিঅ'ত যিসকলে কাম কৰে আৰজেবিলাক তেওঁলোকৰ কথাবিলাক চাব সো এনেকুৱা হ'ব নালাগে যে আপোনাৰ আৰজেবিলাকৰ নিচিনা হ'ব লাগিব কিন্তু আপোনাৰ অপজিট পাৰ্টি যাতে ফুললি বুজি পায় আৰু আপোনাৰ লেংগুৱেজৰ ওপৰত দক্ষতা থাকিব লাগিব আৰু আপুনি কথা কোৱাৰ সময়ত অলপ অপজিট পাৰ্টিত অংগী ভংগীতে অলপ ফিজিকেল এপিয়াৰেঞ্চটো ভালকৈ মানে বডি লেংগুৱেজটো শুদ্ধ কৰা উচিত আৰু আপুনি কথা কোৱাৰ সময়ত অপজিট পাৰ্টিৰ ওচৰত যাতে আপোনাক দেখি অলপ তেওঁলোকৰ ভাল লাগে সেইকাৰণে আপোনাৰ ফিলিংছবিলাক বজাই ৰখা উচিত বন্ধুসকল তাৰপিছত পইণ্টটো হৈছে ইণ্টেলেকচুৱেল নলেজ এণ্ড কনফিডেঞ্চ সো বন্ধুসকল এইটো চাওক যে প্ৰথমতে কনফিডেঞ্চৰ কথাত আহোঁ সো ধৰি লওক মই দুজন ল'ৰাক একেটাই প্ৰশ্ন কৰিছোঁ যে এজন ল'ৰাক প্ৰথমটো সুধিছোঁ যে আমেৰিকাত কিমানটা ষ্টেট আছে তাক ছেকেণ্ডজনকো ছেইম কুৱেশ্যন কৰিছোঁ প্ৰথমজনে আনচাৰ দিলে যে 50টামান হ'ব চাগে আৰু ছেকেণ্ডটোৱে আনচাৰ দিলে যে আমেৰিকাত 50টা ষ্টেট আছে
চ' USA 50টা ষ্টুডেণ্ট আছে চ' কাৰটো আটাইতকৈ বেছি ভাল লাগিছে কওকচোন ছেকেণ্ডটোৱে যিজনে কনফিডেণ্টলি আনচাৰটো দিছে চ' সেইকাৰণে কোৱা হয় যে আপোনাৰ অপজিট পাৰ্টিৰ ওপৰত আপুনি যেনে কনফিডেণ্টলি কথাবিলাক কয় তাৰ ওপৰত স্মাৰ্টনেছ আটাইতকৈ বেছি ডিপেণ্ড কৰে আৰু সেই কনফিডেন্সটো গ্ৰ' কৰিবৰ কাৰণে আপোনাৰ সেইটো টপিকত আপোনাৰ নলেজ থাকিব লাগিব সেইকাৰণে আপোনাৰ ইনফৰমেশ্যনবিলাক গেডাৰ কৰিব লাগিব তাৰপিছত মই কৈছিলোঁ যে ইণ্টেলেকচুৱেল নলেজ মানে হ'ল যে ধৰি লওক সেইটো সময়ত সেইটো পৰিস্থিতিত কি কৰিব লাগিব বা কি ক'ব লাগিব সেইটো শিকি লোৱা সেইটোকে ইণ্টেলেকচুৱেল নলেজ বুলি কোৱা হয় বন্ধুসকল মই যদিও লাষ্টৰ পিনে কৈ আছোঁ কিন্তু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো চ' এইটো কৈছিলোঁ যে মই ইণ্টাৰনেলি কি চেঞ্জ কৰিব লাগিব আপোনাৰ চ' বন্ধুসকল ইণ্টাৰনেলি চেঞ্জ কৰিব লাগিব যে আপুনি যিকোনো চিটুৱেশ্যনৰ কাৰণে এজ এ চিটুৱেশ্যন ডিমাণ্ড বুলি কৈছিলোঁ না চ' সেইটোৱে কৈছোঁ যে আপুনি যিকোনো চিটুৱেশ্যনৰ কাৰণে নিজকে সাজু কৰি ৰাখিব লাগিব ধৰি লওক এনেকুৱা হ'ল যে ছাৰে দিলে যে ছাৰে এটা টপিক দিলে যে এই টপিকটো তুমি তোমাৰ ফ্ৰেণ্ডছ 10জনৰ মাজত বুজাই দিয়া চ' তেতিয়াহ'লে আমাৰ লাগি যায় 12টা বাজি যায় তেতিয়াই চ' কেনেকুৱা হয় যে ধৰি লওক মই এটা প্ৰগ্ৰামত গৈছোঁ ধৰি লওক মেৰেজ চেৰিমনিতে গৈছোঁ আৰু মোক সকলোৱে এটা গান গাবলৈ দিলে আৰু তেতিয়া মই লাজত একদম শেষ হৈ যাওঁ ডেট ইজ নট স্মাৰ্টনেছ হ'ল যে সেই চিটুৱেশ্যনত কি ডিমাণ্ড কৰিছে তেতিয়া মই এটা গান যদি মই ইমানো গান নাজানো যদিও মই গান গাবলৈ ট্ৰাই কৰা ডেট অন ইজ স্মাৰ্টনেছ মানে চিটুৱেশ্যনে যিমান ডিমাণ্ড কৰিব আপুনি তাত ট্ৰাই কৰিব লাগিব বা চিটুৱেশ্যন ডিমাণ্ডত আপুনি ৱৰ্ক কৰিব লাগিব এইটো হ'ল মেইন ফৰ্মুলা অফ স্মাৰ্টনেছ চ' বন্ধুসকল আশা কৰিছোঁ এইবিলাক স্মল ফৰ্মুলা যদি আপোনালোকে ফ'ল' কৰিব পাৰে তেতিয়াহ'লে আপোনালোক হৈ উঠিব আৰু বহুত স্মাৰ্ট চ' বন্ধুসকল মোৰ চেনেলৰ নামটো যদিও স্মাৰ্ট লাইফ ইন আছামিজ গতিকে এই ভিডিঅ'টো মই বহুত দেৰিকৈ দিলোঁ তথাপি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় চ' আশা কৰিছোঁ আপোনালোকে এইবিলাক পইণ্ট ফ'ল' কৰিলে স্মাৰ্টনেছ হৈ উঠিব পাৰিব চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি দিয়ক আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত যিসকলে আপডেট হ'ব খোজে তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে পাই যায় আৰু তেওঁ ইনফৰমেশ্যনবিলাক গেডাৰ কৰিব পাৰে লগতে আপুনি যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আমি এনেকুৱা ধৰণৰ নতুন ভিডিঅ'লৈ আপুনি ফটাফট পাই যায়